মই আপোনালোকক জনাম। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে হেপী দিৱালী। আজি মই আপোনালোকক দিৱালী স্পেচিয়েল ৰাবৰি আৰু চকলেটেৰে তৈয়াৰ কৰা এডিবল দিয়া বনাবলৈ দেখুৱাম। ইয়াতে তিনিটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো হৈছে চাকি, আৰু চাকিটো বনাবলৈ আপোনালোকক অকণমান চকলেট বিস্কুট লাগিব। আপোনালোকে যিকোনো চকলেট বিস্কুট ব্যৱহাৰ কৰিব পাৰে, আৰু অকণমান গাখীৰ লাগিব। সেকেন্ড পাৰ্টটো হৈছে এই যে চাকিত আমি তেল বা ঘিউ ব্যৱহাৰ কৰোঁ, তাৰে কাৰণে মই ইনষ্টেণ্ট ৰাবৰি বনাম। বহুতে ইজি হয়, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কেনেকৈ বনাব লাগে দেখুৱাম। ইয়াতে তাৰে কাৰণে মই 2 কাপ মিল্ক পাউডাৰ লৈছোঁ আৰু 5 কাপমান গাখীৰ লৈছোঁ, আৰু 5টামান ইলাচি এনেকৈ খুন্দি ল'ব আপোনালোকে। থাৰ্ড পাৰ্টটো হৈছে শলিতা, আৰু শলিতাটো বনাবলৈ আপোনালোকে 2 চামুচমান ইয়াৰ পৰা মিল্ক পাউডাৰ ল'ব লাগিব, আৰু 2 চামুচ ঘি। যদি আপোনালোকে জুই জ্বলাব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ কৰ্পূৰ কেইটামান ল'ব লাগিব। বলক তেনেহ'লে আমি পলম নকৰোঁ আৰু ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই পোনপ্ৰথমে এই বিস্কুটখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মই বিস্কিটখিনি গ্ৰাইণ্ড কৰি ল'লোঁ মিক্সিত এনেকৈ, আৰু অলপ অলপকৈ এনেকৈ গাখীৰ, মই ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰিছোঁ। অলপ অলপকৈ এনেকৈ গাখীৰ দি আপোনালোকে মঠি যাব। ইয়াতে আপোনালোকে ঘি অলপমান দি দিব পাৰে। এনেকৈ মাৰি লোৱাৰ পিছত এতিয়া আপোনালোকে সৰু সৰুকৈ এনেকৈ লাডু কৰি ধুনীয়াকৈ শ্বেপ দি দিব। চাকিৰ নিচিনা শ্বেপ দি দিব। এতিয়া ঢিলা হৈ আছে, কিন্তু অলপ দেৰি পাছত আপোনাৰ এইটো টান হৈ যাব। আপোনালোকে এনেকৈ ধুনীয়াকৈ শ্বেপ দি ল'ব। যদি আপোনালোকে ইয়াতে পাৰফেক্ট শ্বেপ দিব বিচাৰে তেনেহ'লে চাকিৰ মোল্ডো পায় কিনিবলৈ, তেতিয়া মোল্ডত থৈ আপোনালোকে ধুনীয়াকৈ ইজিলি বনাব পাৰে। লাহে লাহে এইটো টান হৈ আহিছে, সেইকাৰণে বনাবলৈ সহজ হৈছে। চাকিবোৰ বনাই হৈ গ'ল মোৰ। এতিয়া আমি শলিতাটো বনাম। শলিতাটো বনাবলৈ আপোনালোকে অকণমান ইয়াত মিল্ক পাউডাৰ লৈ ল'ব, অকণমান ঘি লৈ ল'ব, অকণমান গাখীৰ বেছিকৈ নিদিব, নহ'লে আপোনালোকে শলিতাটো বনাব নোৱাৰিব। একদম অকণমান গাখীৰ দি দিব। এতিয়া মই এইটো এনেকৈ মিক্স কৰি দিম। এনেকৈ মিহিকৈ আপোনালোকে শলিতাৰ কাৰণে বনাই ল'ব। ইয়াতে মই এনেকৈ বনাই ল'লোঁ শলিতা। এতিয়া বলক আমি ৰাবৰিটো বনাওঁ। ৰাবৰিৰ কাৰণে মই প্ৰথমে গাখীৰ অলপ বইল কৰি ল'ম, আৰু 2 চামুচ মই মিল্ক পাউডাৰ এনেকৈ দি দিম। গাখীৰটো বইল হ'বলৈ দিব। গেছটো বঢ়াই দিছোঁ। এনে যিটো ৰাবৰি হয় সেইটো অকল গাখীৰেৰে বনায়, গাখীৰটো উতলাই উতলাই বনায়। কিন্তু আজি মই যিটো ৰাবৰি বনাই আছোঁ সেইটো হৈছে ইনষ্টেণ্ট ৰাবৰি। ইয়াতে মই মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মিল্ক পাউডাৰ ব্যৱহাৰ কৰিলে তেতিয়া গাখীৰটো সোনকালে গোটা হৈ যায়। আপোনালোকে ছাইডৰ পৰা এনেকৈ নানিব ৰাবৰি বনাওঁতে, লাষ্টত আনিব আপোনালোকে, এতিয়া নানিব বৰ্তমান। এতিয়া লাগি ধৰিব দিব ছাইডৰ ফালে। এতিয়া দেখিছেনে গাখীৰটো উতলিব ধৰিছে। আপোনালোকে ছাইডৰ পিনে এনেকৈ লগাই লগাই দিব। পাছত এইখিনি আমি আঁতৰাই ল'ম এনেকৈ। ৰাবৰিৰ এইখিনিয়ে মেইন, যেতিয়া গোটা হৈ যাব এইখিনি খাই বৰ মজা লাগে। আপোনালোকে ইয়াতে কেশৰো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া কালাৰটো খুব ধুনীয়া আহে, য়েল্ল'ইছ কালাৰ এটা আহে। গেছটো বঢ়াই দি এনেকৈ ফুটি থাকিব, নহ'লে তলত লাগি গ'লে জ্বলি যাব, একদমেই আঁতৰি নাযাব। আপোনালোকে দেখিবলৈ পাইছে মোৰ গাখীৰখিনি কমি গৈছে, আৰু ছাইডৰ পিনে পূৰা লাগি ধৰিছে। মই ইয়াতে আৰু 1 চামুচ মিল্ক পাউডাৰ দি দিম। ইয়াতে মই চেনি ব্যৱহাৰ নকৰোঁ, কাৰণ মিল্ক পাউডাৰত অলৰেডি মিঠা আছে। আপোনালোকে যদি বেছি মিঠা খাই ভাল পায় তেনেহ'লে আপোনালোকে প্ৰয়োজন অনুসৰি চেনি লৈ ল'ব পাৰে। ইয়াতে গাখীৰখিনি যেতিয়া সহি যায়, মানে অকণমান হৈ যায়, আৰু বেছি মিঠা হৈ যায়। গাখীৰটো সহি আহিছে। এতিয়া মই লাষ্টত যিখিনি মিল্ক পাউডাৰ আছিলে সেইখিনি দি দিম, দি এনেকৈ ঘুটি থাকিম। আৰু এইখিনিতে মই ইলাচি পাউডাৰটো এনেকৈ দি দিম গোন্ধৰ কাৰণে।
বহুত ধুনীয়া গোন্ধ আহিছে, খাওঁ খাওঁ লাগি গৈছে। এয়া হৈ গ'ল মোৰ ৰাবৰি তৈয়াৰ। এতিয়া মই ছাইডৰ পিনে এইবোৰ যে লাগি ধৰিছিলে এইবোৰ এনেকৈ ৰুকি ল'ম। আপোনালোকে গেছটো একদমেই কমাই দিব। কি ধুনীয়া কালাৰ এটা আহিছে, আপোনালোকে দেখিছেনে? ঘৰত বনাই চাব আৰু মোক ক'ব কেনেকুৱা লাগিল। মই এতিয়া গেছটো নুমাই দিলোঁ। এয়া দেখিছেনে ইমান ধুনীয়া ৰাবৰি তৈয়াৰ হৈ গ'ল। বহুত ধুনীয়া কালাৰ আহিছে, জেলিছ কালাৰ এটা আহিছে। এয়া চাওক কালাৰটো। এতিয়া মই এইখিনি বাতি এটাত বাকি ল'ম। হে ফ্ৰেণ্ডছ, এতিয়া আমাৰ লগত আছে চাকি, ৰাবৰি, শলিতা। এতিয়া বলক তেনেহ'লে আমি চাকিত অলপ অলপকৈ ৰাবৰি এনেকৈ দি যাওঁ মাজত। ৰাবৰিটো গোটা হৈছে কাৰণ ঠাণ্ডা হৈ গ'ল। খুবেই ধুনীয়া গোন্ধ আহিছে। মই ৰাবৰিখিনি এনেকৈ দি ল'লোঁ। এতিয়া শলিতাবোৰ দি যাম এনেকৈ। দেখিছেনে আপোনালোকে? হে ফ্ৰেণ্ডছ, হৈ গ'ল তৈয়াৰ আমাৰ দিৱালী স্পেচিয়েল মিঠাই, চকলেট আৰু ৰাবৰিৰে বনোৱা এডিবল দিয়া। আপোনালোকে যিটো ঘৰত বনাই চাব আৰু মোক ক'ব কেনেকুৱা লাগিল খাই। এতিয়া আমি তেনেহ'লে চাকিকেইটা জ্বলাব পাৰোঁ নেকি? বলক তেনেহ'লে কৰ্পূৰ অকণমান লৈ চাকিকেইটা জ্বলাই লওঁ। হে ফ্ৰেণ্ডছ, এইটো এডিবল কৰ্পূৰ হয়, মানে এডিবল কেম্ফৰ। আপোনালোকে দুটা টাইপৰ কেম্ফৰ আছে বুলি জানে, এটা হৈছে এডিবল আৰু এটা হৈছে চিন্থেটিক। আপোনালোকে চিন্থেটিক কৰ্পূৰটো ব্যৱহাৰ নকৰিব, সেইটো খাব নোৱাৰি, এইটো খাব পাৰি, সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ। আৰু এই ষ্টেপটো আপোনালোকে স্কিপো কৰিব পাৰে, মই এইটো এনেই আপোনালোকক দেখুৱাবৰ কাৰণে দিছিলোঁ। আপোনালোকে এইটো ষ্টেপ নকৰিলেও হৈ যায়। বলক তেনেহ'লে এটা এটাকৈ এনেকৈ কৰ্পূৰ দি লওঁ। মই কৰ্পূৰকেইটা দি ল'লোঁ ইয়াত আৰু এটা এটাকৈ জুই জ্বলাই যাম। এয়া চাওক, দেৱালীত চাকি জ্বলোৱাৰ দৰে হৈছে আৰু। চ' ফ্ৰেণ্ডছ, হেপ্পী দিৱালী। হে ফ্ৰেণ্ডছ, এইটো হৈছে এডিবল দিয়া। জ্বলাই ল'লোঁ। এতিয়া মই খাই চাম কেনে হৈছে, মই আপোনালোকক জনাম। খাবলৈও খুবেই মজা হৈছে। ৰাবৰিটো খুবেই ভাল লাগিছে খাই। ইলাচিৰ গোন্ধটো পূৰা আহিছে আৰু বিস্কুটৰ যিটো মানে টেষ্ট আছে সেইটো ৰাবৰিৰ লগত পূৰা মিলি গৈছে। বহুত ভাল লাগিছে খাই। আপোনালোকে দিৱালীত এইটো বনাই চাব আৰু ক'ব মোক কেনে লাগিলে। ঠিক আছে তেনেহ'লে বন্ধুসকল, ওৱান্স এগেইন হেপ্পী দিৱালী। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।